everyone and welcome back to my YouTube Dhritishmita Assamese blog channel. So guys, namaskar apnalok hokoluke mor YouTube Dhritishmita Assamese blog channel tole swagotam janaisu. To ahok aji besi deri nokori mor blog to start koru bolo. To guys, aji amar ঘৰত বম খানা মানে একদম উৰুকাৰ সব মিলি মানে একদম বম মানে খানা আৰু আজি চুতালত একদম 1 তাৰিখৰ দিনা হেপি নিউ ইয়াৰৰ নিচিনা আজি উৰুকাৰ খানাটো আমাৰ তাতে পাতিছে তো তেনেহলে বলক বেছি দেৰি নকৰি মোৰ ব্লগটো ষ্টাৰ্ট কৰো বলক এইফালে কাটি আছে সবজি আৰু এইফালে বনাই আছে দেউতাই মাছ আৰু এইফালে হৈছে চিকেন মানে বনাব অকমান দেৰিকে আৰু মাছ ফ্ৰাই কৰা হৈ গল এয়া আৰু এইফালে পেটলা এইফালে আৰু বক্সৰ কাম কৰি আছে এইফালে আৰু এতিয়া বহাব দেউতাই বইলাৰৰ মাংস আৰু ইফালে ফ্ৰাই কৰি আছে আদা নহৰু পিয়াজ তো এইখিনি হলে বইলাৰৰ মাংসখিনি বহাই দিব আৰু এতিয়া বনাব পঠাৰ মাংস ফ্ৰাই আৰু এতিয়া পিয়াজ নহৰু আদা নহৰু মানে অলপ ফ্ৰাই হ'বলৈ দিছে তো হলে পঠাৰ মাংসখিনি বহাই দিব আৰু সো গাইস এতিয়া চাহ খাব লৈছে এখন পিঠা আৰু এয়া ভাইটি আৰু এতিয়া বনাব খুৰাই পঠাৰ মাংস আৰু পিয়াজ চেছখিনি এতিয়া ফ্ৰাই কৰা হলে পঠাৰ মাংসখিনি বহাব আৰু ইফালে আমাৰ উস্তাদে বনাব পৰা হৈ গ'ল একদম সো গাইস এতিয়া ভিতৰত আহি গলো মানে চিকেন দিছে তো তাত বহুত নিয়ৰো পৰি আছে একদম চৰ্দি লাগি গৈছে কালিয়ে গম পাম একদম মাছাত বহি যাব সো এইকাৰণে ভিতৰত আহিছো চিকেনটো খাও আৰু আপোনালোকক দেখাও কেনেকুৱা হৈছে কৈ আছো খাই কিনে এয়া গাইস চিকেন মই খাই কিনে কৈছো কেনেকুৱা বনাইছে মজা গাইস মজা বনাইছে সো গাইস চিকেন খোৱা হ'ল আৰু বাহিৰত লাইছো এইবিলাক চব লৈছে আৰু এতিয়া ভাত খাবৰ হৈ গ'ল আৰু এইফালে আমি চববিলাক বহি লৈছোঁ আৰু এইফালে পেটলাটা বহি লৈছে আৰু ভাত খাওঁ খাই লৈ একদম কালি মৰ্ণিঙত লগ পাইছোঁ ঠিক আছে The next day. So guys, আজি হৈছে নেক্সট ডে মৰ্নিং আৰু এতিয়া মেজি পোৱাবলৈ গৈ আছোঁ নামঘৰলৈ তো ভাইটি আহি আছে আৰু দেউতা আগত গ'ল দুইজনে আমি গৈ আছোঁ এতিয়া তো চাই থাকক আৰু ইমান বেছি ঠাণ্ডা আজিতো একদম নিয়ৰ যোৱাই নাই তো তালৈকে যাওঁ তো চাই থাকক আপোনালোকে সো গাইস এয়া ভাইটিও আহি পালে তো এতিয়া আমি গৈ আছোঁ মন্দিৰলৈকে তো চাই থাকক এয়া গাইস মন্দিৰ আহি পাই গ'লো আৰু এইফালে নিয়ৰ চাওক একো দেখি পোৱা নাই আৰু এইবিলাক মানুহ আহিছে আৰু নামঘৰ আহি পাই গ'লো আৰু এতিয়া মানুহ বেছি আহাই নাই যিহেতু বহুত ঠাণ্ডা দি আছে তাৰ কাৰণে আৰু এনেও মানুহবিলাক আমাৰ ইফালে মানে ইমান জলদি নুঠে তো তাৰ কাৰণে আৰু অলপ দেৰি হৈছে আৰু মানুহ আহিছে দুই এজন মানে মেজি জ্বলাবৰ কাৰণে যোগাৰ পাতি কৰি আছে তো চাই থাকক লাষ্টলৈকে দেখাম এইফালে মেজিৰ এইবিলাক যোগাৰ পাতি হৈ আছে আৰু এইফালে সব মানুহ আহি পালে আৰু এইফালে আমাৰ সুমন মোবাইল চোৱাত ব্যস্ত আৰু এতিয়া মেজি পোৱাবৰ হৈ গ'ল আৰু পুৰা ধুনীয়াকৈ লাষ্টলৈকে চাই থাকক সকলোখিনি দেখাই যাম আৰু এতিয়া মেজিটো জ্বলাই দিলে আৰু আমাৰ ইয়াত মানে বেছি ডাঙৰকৈ মেজি বনোৱা নহয় যিহেতু সৰুকৈ বনায় প্ৰত্যেক বছৰে তো এইবাৰো এনেকৈ বনাইছে আৰু এতিয়া মেজিটো জ্বলাই দিলে আৰু এয়া দেউতা আৰু মই ধুনীয়াকৈ মেজি পোৱাই আছোঁ আৰু
একদম মেজিটো মানে জ্বলি গ'ল একদম মোৰ ফুলাত বহিছে খাই কোৱা আৰু মই এতিয়া মেজিৰ ওচৰৰ পৰা আহি পেলাই চকীত বহি ল'লোঁ যিহেতু তাত বহুত বেছি মানে গৰম লাগি গ'ল তাৰ কাৰণে আৰু হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ যদি আজি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে 1K কৰি দিব আৰু